এনআৰচিত বাদ পৰা লোকক হেনো আশ্ৰয় দিব পশ্চিমবংগ চৰকাৰে ইতিমধ্যে অসম পশ্চিমবংগ সীমান্তৰ আলিপুৰদুৱাৰত আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে আলিপুৰদুৱাৰৰ বাৰো বিচাৰত দুটা আশ্ৰয় শিবিৰ সাজু কৰি তোলা হৈছে এনআৰচিত বাদ পৰা লোকসকলক আশ্ৰয় দিয়াৰ বাবে এই দুটা আশ্ৰয় শিবিৰৰ বাহিৰেও নতুনকৈ আশ্ৰয় শিবিৰ স্থাপনৰ যোজনা চলাইছে পশ্চিমবংগ চৰকাৰে বৰ্তমান সাজু কৰা আশ্ৰয় শিবিৰ দুটাৰ প্ৰতিটোতে প্ৰায় ৩০০ লোক থকাৰ ব্যৱস্থা আছে কিন্তু এনআৰচিত বাদ পৰা লোকৰ সংখ্যা ৪০ লাখৰো অধিক ইমান বৃহৎ সংখ্যক লোকক আশ্ৰয় দিবলৈ হলে নতুনকৈ বহু আশ্ৰয় শিবিৰৰ প্ৰয়োজন হ'ব ইতিমধ্যে সাজু কৰা আশ্ৰয় শিবিৰ দুটা বন্যাৰ্তক আশ্ৰয় দিবৰ বাবে স্থাপন কৰা হৈছিল কিন্তু বিগত ৩ বছৰ ধৰি শিবিৰ দুটা এনেই পৰি আছে প্ৰায় ৬ বছৰ ধৰি শিবিৰ দুটা মেৰামতিও কৰা নাই সাফাইৰ লগতে শিবিৰ দুটাত বৰ্তমান মেৰামতিৰ কাম চলিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশতে আলিপুৰদুৱাৰত আশ্ৰয় শিবিৰ সাজু কৰা হৈছে আৰু এনআৰচিৰ জৰিয়তে অসমত বঙালী লোকক হাৰাশাস্তিৰ অভিযোগ তুলি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা মমতা দিদিৰ বিদেশীৰ ক্ষেত্ৰত মানৱীয়তাৰ প্ৰসংগলৈ নৰম মমতাই বিচাৰিছে অসমৰ পৰা এনআৰচিত বাদ পৰা ৪০ লাখ লোককে যদি বিতাড়িত কৰে তেন্তে তেওঁলোকক তেওঁৰ ৰাজ্যতে শৰণাৰ্থী হিচাপে আশ্ৰয় দিয়া হ'ব